ভবেন্দ্ৰনাথ শইকীয়াৰ বানপ্ৰস্থ নামৰ গল্পটো আলোচনা এটি লৈ আহিছোঁ। এই গল্পটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ এমায়াল অৰ্থাৎ অসমীয়া বুলি যিটো পাঠ্যক্ৰম আছে সেই অসমীয়া পাঠ্যক্ৰমৰ ৪ৰ্থ ষাণ্মাসিকত প্ৰয়োজন হয়। বানপ্ৰস্থ এটা খুব সুন্দৰ মৰ্মস্পৰ্শী গল্প। এই গল্পটোত দুগৰাকী নাৰী চৰিত্ৰৰ বিষয়ে কোৱা হৈছে। যি দুগৰাকী নাৰী চৰিত্ৰৰ, ইয়াত নাৰী চৰিত্ৰ বহুত আছে, কিন্তু দুগৰাকী নাৰী চৰিত্ৰ চাৰু আৰু তৰু, এই দুটা নাৰী চৰিত্ৰই বাৰে বাৰে আমাক হৃদয়ৰ স্পৰ্শ এটা দি যায়। চাৰু আৰু তৰু দুয়োগৰাকী পুতলী বুঢ়ীৰ আচলতে কন্যা। তেওঁলোকক পুতলী বুঢ়ী এটা সময়ত ডেকা কালত চাৰু আৰু তৰুক লোকৰ ঘৰত চাকৰণী হিচাপে থ'বলগীয়া হৈছিল। কাম কৰা অৰ্থাৎ বন কৰা, লোকৰ ঘৰত বন কৰা মহিলা হিচাপে থ'বলগীয়া হৈছিল। কাৰণ পুতলীৰ জীৱনটো দুৰ্ভাগ্যৰে ভৰা। গিৰিয়ে কঁকালতে ঢুকোৱা বাবে পুতলীয়ে এটাই ৰাস্তা পালে বিচাৰি যে চাৰু আৰু তৰুক বেলেগৰ ঘৰত কাম কৰা, বন কৰা ছোৱালী হিচাপে থ'বলগীয়া হ'ল। চহৰত বন কৰা ছোৱালীকেইজনীয়ে জীৱনৰ কিছু বয়স পাৰ কৰাৰ পিছত যেতিয়া যৌৱন প্ৰাপ্ত হ'ল, তেতিয়া ছোৱালী দুজনী ৰাখা বন কৰা ছোৱালী হিচাপে যাৰ তাত ৰাখিছিলে, সেই মানুহখিনিয়ে তেতিয়া সেই যৌৱনপ্ৰাপ্ত গাভৰু ছোৱালী দুজনীক কিন্তু ৰাখিব নিবিচাৰিলে। আৰু এটা সময়ত চাৰু আৰু তৰু নিজৰ ঘৰলৈ উভতি আহিল। আৰু নিজৰ ঘৰলৈ উভতি আহি মাকৰ যিখন অভাৱী সংসাৰ, সেই সংসাৰত নে তেওঁলোকে ভালকৈ ৰান্ধিব পাৰে, ভাত ৰান্ধিব জানে দুয়োগৰাকীয়ে, কিন্তু বাঢ়ি দিব নাজানে। কিয়নো বন কৰা ছোৱালী হিচাপে লোকৰ ঘৰত থাকোঁতে ভাত বাঢ়িব কেতিয়াও লগা হোৱা নাছিল, ৰান্ধি দিবলগীয়াহে হৈছিল। গতিকে আন সকলো কামতে তেওঁলোকৰ হাতৰ পৰশ পৰিলেও কেতিয়াও তেওঁলোকে ভাত বাঢ়ি দিব নাজানিছিল। গতিকে একেবাৰে শেষৰ ফালে গল্পটোত যথেষ্ট সুন্দৰ কাহিনী আছে। যৌৱনপ্ৰাপ্ত চাৰু যেতিয়া ঘৰলৈ ঘূৰি আহিল, চাৰুৰ সমনীয়া মালিকৰ ছোৱালীজনী মাধৱী, তাইৰো বিয়া হৈ গ'ল। আৰু এসময়ত চাৰুহঁতৰ গাঁৱলৈকে পুনৰ মালিক এখন মিটিঙত আহিল ডাঙৰ। আৰু সেই সভাখনত অহা সময়তো চাৰুৰ হাতেৰে তেওঁলোকে খুব সুন্দৰকৈ এসাঁজ খালে। তৎসত্ত্বেও কিন্তু চাৰু কেনেকৈ জীয়াই আছে বা কেনেধৰণে চাৰুৰ জীৱন চলিছে এইটো কথা নুসুধিলে। আনকি মালিকনীয়ে চাৰুৰ যে লগত থকা মাধৱীৰো যি সন্তান হ'ল, সেই কথাটোও চাৰুৱে সোধাৰ পিছত কৈছে। আৰু সেই একেধৰণৰ অনুভৱ, মানে পূৰ্বৰ যি অনুভৱ মালিকৰ ঘৰত কাম কৰা ছোৱালী হিচাপে, সেই একেধৰণৰ এটা পূৰ্বপৰ অনুভৱ লৈ আচলতে কি হৈছে, ঘৰলৈ ঘূৰি আহিছে চাৰু। আৰু একেধৰণে চাৰু ঘূৰি অহাৰ পিছত তৰুও তেনেকৈয়ে ঘূৰি আহিছে। আৰু এনেকৈয়ে একেবাৰে শেষৰ ফালে মতি ড্ৰাইভাৰ, আচলতে চাৰুৱে কাম কৰা ঘৰখনত মতি ড্ৰাইভাৰে সেই মালিকৰে গাড়ী চলাইছিল। গতিকে মতি ড্ৰাইভাৰক এসময়ত ভাল নোপোৱা মতি ড্ৰাইভাৰকে শেষত যেন চাৰুৱে মনৰ কথা খুলি ক'ব বিচাৰিলে। আৰু সংসাৰখন হ'বনে নাই ক'ব পৰা নাযায়, তৎসত্ত্বেও মতি ড্ৰাইভাৰৰ লগতে যেন জীৱনটোৰ নতুন সপোন দেখিবলৈ আগবাঢ়িব খুজিলে। ঠিক এনেকুৱা এটা পৰিৱেশৰ মাজত, এনেকুৱা এটা পৰিস্থিতিৰ মাজত শেষৰ ফালে অভাৱনীয় এটা নাটকীয় পৰিৱেশৰ মাজত গল্পটো শেষ হৈছে। গতিকে ভবেন্দ্ৰনাথ শইকীয়াৰ বানপ্ৰস্থ এটা অতি হৃদয়স্পৰ্শী মৰ্মস্পৰ্শী গল্প। এই গল্পটোৰ আলোচনা মই সামান্য আলোচনা এটা বাৰু একেবাৰে চমু ৰেঙনি এটা মই ইয়াত দি থলোঁ। আৰু সুবিধা হ'লে ইয়াতকৈ বেলেগ ধৰণে দিবলৈ চেষ্টা কৰিম। থাউকতে বাৰু আপোনালোকে শুনি কেনে পায় কমেণ্ট কৰিব।